গিলাচ ভৰাই পেলাই পানী ওলোৱা দেখোঁ না সিহঁতেও পানী ওলাব মানে ডাঙৰ হৈছে ইমান যে ইহঁতি বস্তু নহয় মই যি পানী দেখোঁ সেইটো একদম পটককৈ টিকি ল'ব টিকিলে আদি পানী উলিয়াবলৈ চেষ্টা কৰে পানীটো অকণমান দূৰত আছে বুলিহে ভৰ্তি হৈ থকা নাই বুলিহে গোটেইখন পানী পানী কৰিলে দুইটা পানী খিপিয়া হৈছে সেইখন কৰি আছে কেৱল পানী উলিয়াব পৰা নাই নেকি তুমি পাইছানে পানী কিমান দূৰত আছে চোৱা বহুত দূৰত আছে পানী অকণমান উলিয়াব পাৰিলা সেইটো নুচে সেইটো পানী নুচে হাবা আকৌ উলিয়াব নালাগে হাবা পৰিব ভণ্টি পৰিব ভণ্টি পৰিব বাহিৰত নাযাবা দেই মই চাহ অকণ বনাই খাই লওঁ দেই তাৰপিছত তোমালোকক খুৱাই দিম দেই আজি ফুচকিয়ে বহুত সৰু চোলা এটা পিন্ধি আছে কেইমাহৰ চোলা পিন্ধি আছে জানে এইটো সিহঁতি জন্ম হওঁতে আনা চোলা যেতিয়া জন্ম হৈছিলে তেতিয়াই চোলা কেঁচুৱাই এতিয়া এবছৰ হ'ল এবছৰ পিছতো পিন্ধি আছে দেখিছে ঘূৰি আছে সিহঁতে এইটো বিস্কুট চুৰ কৰি খালে কোনে তুমি এইটো দেখিছানে বিস্কুটৰ এই খাপৰটো খুলি আৰু বিস্কুট ক'ত ক'ত পেলালে নাজানো এয়া আৰু এইজনী এয়া কি হৈছে কোনে বিস্কুট কোনে চুৰ কৰিলে কোনটোৱে ততই নে ফুচকিয়ে নে ততই কোনে খুলিলে হা বিস্কুট কোনে খুলিছিলে হা মুখৰ মাত নাই যে এতিয়া এতিয়া ফুচকিয়ে টানি লৈ গ'ল বিস্কুট দেখিছে বাগৈ দিছে যোৱা দাদাক দি থা যোৱা গুড গাৰ্ল যোৱা লুকাই থলো ইয়াত অলপ ভৰাই থৈছিলোঁ আজি বিচাৰি পালে দুইটাই দেখিলা সিহঁতৰ চকুত একদম একো বস্তু লুকাই খাইব নোৱাৰোঁ দেই মই বোলো ইমান চুকনা পাইছে ইহঁত দুটাকে ফুচকি কি কৰিছে ততই কি কৰিছে চাওঁ এই দুটা দুৱাৰ মুখতে বহি মটৰ দি আছে পাৰক দেখিছে এই পাৰসোপা দেখিছেনে ফুচকিকে ততকে বৰ ভাল পায় পাৰখিনিয়ে না পাৰখিনিয়ে বৰ ভাল পায় সিহঁতি নিজেও খাইছে মটৰ আৰু পাৰকো দিছে খাই পাৰক দি দিয়া জান সিহঁতি নিজেও খাই আছে পাৰকো দি আছে সেইকাৰণে পাৰখিনিয়ে বৰ ভাল পায় আৰু ভয় নকৰে আমাৰ ওচৰলৈ আহিবলৈ কেলে সিহঁতি কিবা কিবি দি থাকে যে খাবলৈ সেইকাৰণে ওচৰলৈকে আহি যায় মানে ওচৰলৈকে আহি যায় আৰু ভিতৰ সোমাইহি জানেনে আমি আকৌ বেলেগ মানুহ হ'লে ভিতৰ সোমোৱাৰ লগে লগে ধৰি খালে হয় আমি নাখাওঁ বা মৰমত বনাই আছোঁ এতিয়া পিঁয়াজ সৰহকৈ দিব লাগে বইলকৈ বনাই আছোঁ পুটুককৈ হোৱা তেনে ইজি এয়া কুকাৰত দিলোঁ মাংসটো পিঁয়াজটো সৰহকৈ লাগে তাৰপিছতে
আদা নহৰু দি দিম এটা এটাকৈ আৰু এইটো হৈছে খৰিচা দিম। এইটো হৈছে খৰিচা। এয়া আজি খানা আমাৰ নমস্কাৰ সকলোকে। এতিয়া ৰাতি হ'ল। এয়া দেখিছেনে ফুচকি শুই আছে আৰু ততও শুই গ'ল। সিহঁতি বহুত দেৰিকৈ শুৱে জানেনে। সিহঁতক শুবলৈ কাৰণে বহুত লাগি থাকিব লাগে। এতিয়া শোৱাৰ পিছত কিন্তু ৰাতি নুঠে আৰু ক'ব নোৱাৰা হয় শুই থাকে। এই ফুচকি দেখিছেনে, তাইৰ জেগাত নাই। তাইৰ জেগাটো এইখিনিত শুৱে ফুচকি। তাৰপিছত এই মাজত মই শুওঁ, সিহঁত দুটাৰ মাজত মই শুওঁ। তাৰপিছত দেউতাক এইখিনিত শুৱে। দেউতাকক গা ওপৰেদি পাৰ হৈ এনেকৈ যায়গৈ জানেনে। এনেকুৱা হয়। তাই শোৱা ঢং দেখিলে আপোনালোকে বিচুতি হ'ব। তাইৰ জেগাত, তাই নিজৰ জেগাত নাথাকে। গোটেই বিচনাখন ইফালৰ পৰা সিফালে ঘূৰি ফুৰে, উজাই যায়। যেনেকৈ কাৱৈ মাছ উজাই যে, তেনেকৈ কাৱৈ মাছৰ গতে এইও মানে উজাই ক'ত ধুপুৰি পায়গৈ ঠিক নাই। আঁঠুৱাটো লগাই থওঁ কাৰণেহে তাই নপৰে, নহ'লে তাই যেনে এইখন বিচনাখনৰ তলত পৰিলেই হয়। এইজনী এতিয়া বাগৰ দিলে দেখিছেনে, বাগৰ দিলে। তাই তেনেকৈ তাই পেণ্ট পিন্ধা নাই, টিকাটো ওলাই গ'ল। সৰু ল'ৰা ছোৱালীহে, একো নহয় চাগে। ৰ'বা তাই সাৰ পাইছে দেখিছেনে। এতিয়া সেই ক'ৰ পাইছে, ক'ত চুকত সোমাইছেগৈ দেখিছে তাই। এতিয়া এনেকৈ বাগৰি ফুৰে, এনেকৈ বাগৰি ফুৰে মানে। এতিয়া তাই মানে পেণ্ট পিন্ধা নাছিলে যে, সেইটো কাৰণে মই টাৱেলখন দি দিছিলোঁ। তাই গৰম লাগিলে সম্ভৱ, সেইকাৰণে আঁতৰাই দিলে। এতিয়া তাই নিজৰ জেগাত আহিছে। এতিয়া ফুচকি ততকে মৰম দিব আকৌ আপোনালোকে। ফুচকি তত ভিডিঅ' চাব, লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। মানে কি হয়, মই ৰাতি ভিডিঅ'টো দেৰিকৈ দিয়া হয় যে, দেৰিকৈ দিলেও আপোনালোকে চাব আৰু। কাৰণ ইহঁতি জানেই ল'ৰা ছোৱালী দুটাকৈ ল'ৰা ছোৱালী, মই অকলেহে থাকোঁ, দেউতাক নাথাকে। দেউতাক কেতিয়াবা 12টা বজাত আহে, 1টা বজাত আহে, কোনো হেৰি নাই তাৰমানে। তাৰপিছতে কি কয়, আহে দেৰিকৈ আহে। দেখিছে এতিয়া তাই মানে শুৱন এতিয়া